এইক ইখন ফটোক লৈ মানে এতিয়া গোটেই ছ'চিয়েল মিডিয়াত তুলপাৰ হৈ আছে, গোটেই ফেচবুকত হাহাকাৰ হৈ আছে, গোটেই ইউটিউবত হাহাকাৰ হৈছে, যিমানকেইখন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে এই ফটো এখন আপোনালোকে দেখিছেনে? আৰু চাওকচোন এই ফটো এখনত ইমান হুলস্থুল কৰিবলগীয়া কি আছে? হয়, আপোনালোকে চিনি পাইছে, এইগৰাকী আমাৰ অসমৰ এগৰাকী আগশাৰীৰ কণ্ঠশিল্পী ঋত্ৰিশা শৰ্মা, যিগৰাকী কণ্ঠশিল্পীয়ে আজি বহু বছৰ ধৰি জুবিন গাৰ্গৰ লগতো একেলগে সংগীত পৰিৱেশন কৰি আছিলে, ঠিক আছে? আৰু তেখেতে এতিয়া আমি যেনেকৈ আমাৰ ঘৰত যদি কিবা এটা উৎসৱ হয় বা কাৰোবাৰ যদি বিয়া হয়, আমি কি কৰোঁ? কাৰোবাৰ ধৰক বিয়া ঠিক হ'ল বা কাৰোবাৰ আমি বিয়াত গ'লোঁ, তেতিয়া আমি কি কৰোঁ? যে ফটো ধুনীয়া কৰি উঠি পেলাই সেই ফটো এখন আমি ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ। এতিয়া তেনেকৈ এই ঋত্ৰিশা শৰ্মা নামৰ কণ্ঠশিল্পীগৰাকীয়ে তেখেতৰ ফটোকেইখন ধুনীয়াকৈ তেখেতৰ পেজত বা তেখেতৰ ফেচবুক প্ৰফাইল একাউণ্টত ধুনীয়াকৈ দিলে। তাৰ পিছতে ফটোকেইখন এনেকুৱা শ্বেয়াৰ হ'ল আৰু ফেচবুকত মানে কিছুমানটো এনি টাইম বহি থাকে আপোনাৰ, ঠিক আছে? আপোনাক কি ক'ব পাৰি, আপোনাক আৰু কিবা অলপ সামান্য কিবা অলপ ক্লু ওলাই পেলাই আপোনাক ট্ৰল কৰিব পাৰিয়ে নেকি? তাৰমানে এছাম আমাৰ অসমৰ ইমান অকামিলা মানুহ আছে, বেয়া নাপাব, সেইসকল মানুহ কৈছোঁ যিসকলৰ কামেই এইবিলাক, ঠিক আছে? আৰে ভাই, কোনোবাই কাৰোবাৰ লগত বিয়া হৈছে, তাতে কিছুমানে কমেণ্ট দিছে, এই বুঢ়াটোৰ লগত কিয় বিয়া হ'লি, এইজন বাপেক নে জীয়েক, এইবিলাক কথা লৈ পেলাই কিছুমানে ট্ৰল কৰি আছে। সেইবিলাক কমেণ্ট মই দেখাব নোখোজোঁ, কাৰণ ভাল নালাগে এইবিলাক। আৰে ভাই, ঋত্ৰিশা শৰ্মাই কিবা গান যদি ভাল লগা নাই, কিবা বেলেগ গান গাইছে, তেতিয়া আপুনি সেই গানটোত সমালোচনা কৰক। আপুনি কাৰোবাৰ পাৰ্চনেল লাইফত কোনে কাৰ লগত বিয়া হয়, পাৰ্চনেল লাইফত কোনে কি খায়, কোনে কি নাখায়, আৰু সেইটো চবৰে ব্যক্তিগত কথা ভাই। চবৰে চিলেকশ্যন বেলেগ হ'ব পাৰে। আৰু কিছুমানেতো এনেকুৱা মই ফটো কিছুমান দেখিছিলোঁ যে এইজনী ঋত্ৰিশা শৰ্মাৰ এইগৰাকীৰ লগত আজি 4 বছৰ আগত এংগেজমেণ্ট হৈছিল, এতিয়া ইয়াৰ লগত এংগেজমেণ্ট হ'ল, এনেকুৱা টাইপ তাৰমানে কথা তাৰমানে, ঠিক আছে? আৰে ঋত্ৰিশা শৰ্মা কাৰ লগত এংগেজমেণ্ট কৰে, কাৰ লগত এংগেজমেণ্ট নকৰে, এইটো হৈছে পাৰ্চনেল মেটাৰ। আপোনালোকে বেলেগৰ পাৰ্চনেল মেটাৰ এটা নিজৰ বুলি কিয় ভাবে যে আপোনালোকে যা এটা ধৰি পেলাই যা এটা কৰি পেলাই কমেণ্ট কৰি থাকিব? আপোনাৰ মই ভাবিছিলোঁ অকল মোৰ ভিডিঅ'ৰ তলতে কিছুমানে অশ্লীল কমেণ্ট কৰে নেকি? নহয়, একাংশ তাৰমানে দৰ্শকে আছে যাৰ কাম বন নাই, কেৱল বেলেগে যদি অলপমান উঠি অহাটো হেৰি কৰে, সেইটোতে তাৰমানে চাব যায়। আৰে ভাই, বেলেগে কাৰ লগত এংগেজমেণ্ট কৰে, কাৰ লগত বিয়া হয়, এইটো পাৰ্চনেল লাইফত কোনো ধৰণৰ মাত মাতাৰ অধিকাৰ নাই। আজিৰ তাৰিখত ময়ো বহুতৰ এগেইনষ্টত ভিডিঅ' বনাইছোঁ। কাৰোবাৰ যদি কিবা কণ্টেণ্ট বেয়া লাগিছে, সেইটো মই সমালোচনা কৰিছোঁ মোৰ চেনেলত, কিন্তু মই কাৰোবাৰ কোনে কাৰ লগত বিয়া হ'ল, কোনে কাৰ লগত কি হ'ল, এই ছোৱালীজনী দেখাত ধুনীয়াই নে, ল'ৰাজন দেখাত বুঢ়াই নে টপাই, এইবিলাক কথা কি কিমান দূৰ আপোনালোকে কি কাম কৰি আছে আপোনালোকে কওকচোন? অলপমান নিজৰ ভৱিষ্যতটোত অলপ ধ্যান দিয়ক। আজি ঋত্ৰিশা শৰ্মাৰ বিয়া হ'ল, নিজৰ সেইটো তেখেতসকলৰ নিজৰ ঘৰে মানি লৈছে, তেখেতে নিজে চিলেক্ট কৰিছে, গোটেই জীৱনটো থাকিব সেইজন ল'ৰাৰ লগত, এই ঋত্ৰিশা শৰ্মা। এতিয়া আপোনালোকৰ মাজত প্ৰব্লেমটো কি আছে? সিহঁতৰ বংশ কুটুম্বৰ মানুহে মানি লৈছে, তেখেতে মানি লৈছে জীৱন সংগী হিচাপে। এতিয়া তাই চাগে তাৰ তাত কিবা এটা গুণ দেখিছে। মানুহ কেতিয়াবা দেখি পেলাই কেতিয়াও জাজ কৰিব নোৱাৰে। কোনোবা এজনী ধুনীয়া ছোৱালী বা কোনোবা এজন ধুনীয়া ল'ৰাৰ লগতো যদি আপুনি বিয়া হয়, সেই বিয়া বেছিদিন নীতিকে ডাইভৰ্চ হৈ যায়। কিন্তু কিছুমান দেখাত বেয়া হ'লেও সেই যিটো ৰিলেশ্যনশ্বিপ, সেইটো বুঢ়া হোৱালৈকে একদম ধুনীয়া হৈ থাকে। গতিকে এই প্ৰেম যিটো প্ৰেম কাৰো মই ভিডিঅ' বনাওঁ যে প্ৰেম কেতিয়াও এই মুখমণ্ডল চাই পেলাই নহয়, প্ৰেম সদায় এই অন্তৰৰ ফালৰ পৰা হয়। আৰু যিটো প্ৰেম সদায় অন্তৰৰ ফালৰ পৰা হৈছে, সেইটো চিৰযুগমীয়া হয়। আৰু যিটো প্ৰেম এই মুখমণ্ডল চাই পেলাই হৈছে, সেইটো প্ৰেম কিন্তু কেতিয়াও চিৰযুগমীয়া নহয়। সেইকাৰণে আজিৰ তাৰিখত এই যে ধুনীয়া দেখি পেলাই প্ৰেমত পৰা আৰু প্ৰেমত পৰি বিয়া হোৱা, এইটোৰ কাৰণে ডাইভৰ্চৰ সংখ্যাও বহুতখিনি বাঢ়ি গৈছে। আৰু আপোনালোকে এইবিলাক আল্টু বাল্টু কাম কৰি নাথাকিব, নিজৰ কেৰিয়াৰটোত অলপ ধ্যান দিয়ক। নিজে কেৰিয়াৰত কি কৰি আছে, আপুনি জীৱনত কি হ'ব খুজিছে, এনে ফেচবুকডালত আহি পেলাই কাৰোবাক যদি উৎসাহিত কৰিব নোৱাৰে নহয়, কাকো এনেকুৱা ডাউন নিদিব। কাৰণ আপোনালোকে কি ভাবে, আপোনালোকে যাক কমেণ্ট দি থাকিব, তেখেতে নাচায় নেকি কমেণ্টবিলাক চায়, তেখেতৰ বংশ কুটুম্বৰ মানুহক কমেণ্টবিলাক চাব। গতিকে সকলোৰে এখন হৃদয় থাকে হৃদয়খন, মনখন আপোনালোকে কিয় ভাঙে? কোনোবাই কাৰোবাক ভাল পাইছে, বিয়া হ'ব, তাত মাত মাতাৰ অধিকাৰ আপোনালোকৰ নাই নহয়। আপোনালোকে শুভকামনা দিয়ক যাতে ঋত্ৰিশা শৰ্মাৰ পুৰণা কাৰোবাৰ এংগেজমেণ্ট হৈছিল, তাৰ লগত সন্মানপূৰ্বকভাৱে সেইটো ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হৈছে। এতিয়া নতুন জীৱন এটা ষ্টাৰ্ট কৰিব খুজি আছে, নতুন এটা দাম্পত্য জীৱনত তেখেতে ভৰি দিব খুজিছে। তাতেও আমাৰ ফেচবুকত কিছুমান দৰ্শক পণ্ডিতৰ এনেকুৱা ধৰণৰ কমেণ্ট, এনেকুৱা ধৰণৰ শ্বেয়াৰ, কিন্তু ভাল গান এটাতো শ্বেয়াৰ নহয়।
যদি এটা ভাল যদি গান গায় সেই গানটো কিমান মেহনত কৰিব লাগে ভাই হা কিন্তু এইকেইখন ফটো ইমান শ্বেয়াৰ হ'বলগীয়া কি আছে আপোনালোকে যেনেকৈ ফেচবুকত ফটোবিলাক আপলোড দিয়ে সেনেকৈ যদি আপোনালোককো যদি কিছুমান ইটিকিং কৰে আপোনালোকৰ ভাল লাগিব আপোনালোকৰতো ভাল নালাগে গতিকে এনেকুৱা কাম নকৰিব ঠিক আছে আপোনালোকৰ যদি ঋতিশা শৰ্মা নিজৰ আপোনালোকে নিজৰ বুলিয়ে নাভাবে মেইন প্ৰব্লেমটো এইটো কিন্তু নিজৰ যদি আপোনাৰ সেইজনী ভণ্টি হ'লে হয় নিজৰ যদি সেইজনী আপোনাৰ বাইদেউ হ'লে হয় এনেকৈ ফটোবিলাক শ্বেয়াৰ কৰি এনেকুৱা উল্টা পুল্টা কমেণ্ট মাৰিব পাৰিলে হয়নে আপোনালোকে নোৱাৰে সেই আপোনালোকৰ মেইন প্ৰব্লেমটো হৈছে কাক কেনেকৈ ডাউন দিব পাৰোঁ ছ'চিয়েল মিডিয়াত সেইটোৱে আপোনালোকে ভাবি থাকে আৰু আপোনালোকৰ সেনেকৈ দিনবিলাক যাব এইবিলাক নাপায় এইবিলাক গতিকে ৰিয়েল কথাটোত মাত মাতক কাৰোবাৰ কিবা গান কিবা বেয়া গাইছে গানক আপোনালোকে সমালোচনা কৰক তাত ন' প্ৰব্লেম কিন্তু কাৰোবাৰ পাৰ্চনেল লাইফত যাই পেলাই কেতিয়াও এইটো গুণটো কেতিয়াও গ্ৰহণযোগ্য নহয় এইবিলাক বেয়া কথা আৰু আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে নাপাহৰিব আৰু ঋতিশা শৰ্মাৰ আগন্তুক জীৱন যাতে খুব ধুনীয়া হয় আৰু তেখেতে যাতে ধুনীয়াকৈ তেওঁলোকৰ সংসাৰখন খুব ধুনীয়া হয় তাৰে কামনা কৰি মোৰ আজি এই ভিডিঅ'টোৰ সমাপ্তি কৰিছোঁ ধন্যবাদ জয় আই অসম